आज कोक्राझार जिल्ला आज कोक्राझार जिल्ला BPF दলৰ কৰ্মী সভাটো আজি লাষ্ট মানে ওদালগুৰিৰ পৰা আৰম্ভ কৰি আজি কোক্ৰাঝাৰৰ লাষ্ট হ'ল। তো ওদালগুৰিৰ পৰা আৰম্ভ কৰি মই আজি কোক্ৰাঝাৰলৈকে যিখিনি পাইছে 10টা জিলাত আমাৰ দলৰ যিটো স্থিতি খুব ভাল দেখিবলৈ পাইছে। অন্ততে কোনো জিলাই মানে দুৰ্বল নহয়, মানে আমাৰ দলৰ যিটো শক্তি সেইটো বেছি বাঢ়ি হৈ আহি আছে। কৰ্মজৰা হওক গোসাইগাঁও হওক মই সেইটো দেখিবলৈ পাইছোঁ। আৰু আমি সেইকাৰণে আগন্তুক 2024 চনত যিটো নিৰ্বাচন হ'ব লোকসভা, ইয়াত আমি BPF দল হিচাপে ইণ্ডিপেণ্ডেণ্টলি কাৰো লগত এলায়েন্স নকৰাকৈ আমি খেলিম বুলি ঘোষণা কৰিছোঁ। আৰু আমাৰ দলটো কেনেকৈ শক্তিশালী কৰিব লাগে এইবিলাক গোটেই প্ৰক্ৰিয়াটো আমি অহা 4 তাৰিখ মাৰ্চত আকৌ আলোচনা কৰিম। মুঠতে আমি এডভান্স ডিক্লেয়াৰ অক্টোবৰ মাহৰ ভিতৰতে আমাৰ মাছ গেদাৰিং দুটা হ'ব, ওদালগুৰি লোকসভাটো লৈ পেলাই এবাৰ আৰু কোক্ৰাঝাৰ লোকসভাটো লৈ পেলাই এটা। সেইদিনাই আমি কোক্ৰাঝাৰৰ লোকসভাৰ কেণ্ডিডেট আৰু ওদালগুৰি লোকসভাৰ কেণ্ডিডেটটো আমি ডিক্লেয়াৰ দিম। আমি 6 মাহ 7 মাহ আগতে ডিক্লেয়াৰ দি পেলাই আমি কাম কৰিম। মুঠতে আমাৰ দলৰ যিটো পৰিৱেশ খুব ভাল দেখিবলৈ পাইছোঁ মই। আৰু যেতিয়া নেকি আমি আকৌ ব্লক ৱাইজত সোমাব তেতিয়া আৰু বেছি ভাল হ'ব। সেইখিনি কথা, বেলেগ একো নাই।